মৃত্যুৰ পিছতো 5টা দিন দিল্লীৰ চিকিৎসালয় মৰ্গতে পৰি আছিল কোভিড-19 সংক্ৰমণত মৃত্যু হোৱা বোকাখাটৰ অজিত শইকীয়াৰ মৃতদেহ। প্ৰকৃততে 5 দিনৰ পূৰ্বেই দিল্লীত কোভিড-19 সংক্ৰমণত মৃত্যু হৈছিল অজিত শইকীয়াৰ। ইমান দিনে দিল্লীৰ চিকিৎসালয়ৰ মৰ্গতে পৰি আছিল মৃতদেহ। শনিবাৰে দিল্লীৰ আছাম এছ'চিয়েশ্যনৰ উদ্যোগত বোকাখাটৰ পৰিয়ালক জনায় অজিত শইকীয়াৰ মৃত্যুৰ খবৰ। প্ৰকৃততে কোভিড-19ত কোনো লোকৰ মৃত্যু হ'লে মৃত ব্যক্তিজনৰ গৃহৰাজ্যত তথ্যটো জনাব লাগে যদিও দিল্লী আৰু অসম চৰকাৰৰ মাজত সমন্বয়ৰ অভাৱতে 5 দিন ধৰি মৰ্গতে পৰি থাকিল কোভিড-19 সংক্ৰমণত মৃত্যু হোৱা অজিত শইকীয়াৰ মৃতদেহ। অজিত শইকীয়াৰ খবৰটো তুমি কেতিয়া পালা? কালি মই আসাম ভৱনলৈ ফোন কৰিছিলোঁ, তাত দীপজ্যোতি দত্তলৈ। তেখেতে ইনফৰমেশ্যন দিয়ে অজিত শইকীয়াৰ। তেখেতে ক'লে যে 5টাজনৰ ফোন কৰিলে অজিত শইকীয়াৰ 5 দিন হ'ল, আজি খবৰ কিয় অহা নাই। তেখেতে ক'লে যে ৱেইট কৰা অলপ। তাৰপাছত 7:30 মানত তেখেত কৈছে আৰু মৃত বুলি ঘোষণা কৰিছে তেখেতে। মৃত বুলি তাৰমানে কেতিয়া ঢুকালে এনেই? এনেই এইটো 5 দিনমান হ'ল বুলি কৈছে শুনামতে, কিন্তু মই অসম চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ, 5 দিন হ'ল যদি ঢুকোৱা তেখেতলোকৰ কিয় অৱহেলা হ'ল, মানে তেখেতলোকে ইনফৰমেশ্যন কিয় ইমান লেটকৈ দিছে, মই অলপ দুখ পাইছোঁ। নিঃসন্তান অজিত শইকীয়াৰ পত্নী বন্তি শইকীয়া এগৰাকী কৰ্কট ৰোগী। দিল্লীত চিকিৎসাধীন বন্তি শইকীয়াও কোভিড-19ৰ দ্বাৰা সংক্ৰমিত হৈছিল যদিও এতিয়া কোভিড মুক্ত বুলি জানিব পৰা গৈছে। দিল্লীতে আছে বন্তি শইকীয়া। কোভিড সংক্ৰমণত অজিত শইকীয়াৰ মৃত্যুৱে এতিয়া বোকাখাটত শোকৰ ছাঁ পেলাইছে।